দাদা কিমান হ'ল আপোনাৰ 650 টকা হৈছে দাদা এটা কাম কৰক হেৰি আপোনাৰ দেউতাটো দোকানত নাই মই আপোনাক পইচাটো কেছ দি দিওঁ অনলাইন নিদিওঁ আপোনাৰ দেউতা গমেই নাপাব আপুনি 50 টকা এটা কমাই লওক আৰু পইচাটো 600 টকাটো আপুনি লৈ লওক আপোনাৰো লাভ হ'ব মোৰো লাভ হ'ব আপুনি কি মোক সেনেকুৱা বুলি ভাবিছে নেকি মই নিজৰ দোকানত মই সেনেকুৱা কৰিম নেকি নাই নাই নহ'ব আপুনি পইচা দিয়ক মোক অলপ ভাবি চাওক আপোনাৰে কামত আহিব এতিয়া কোনো নাথাকাতে অফাৰটো একচেপ্ট কৰি লওক কি কৰোঁ পইচাটোতো মোক লাগিছিলে কিন্তু দোকানত চিচি কেমেৰা আছে বাইদেউ পইচাটো লাগিছিল কিন্তু আমাৰ দোকান যি চিচি কেমেৰা আছে মই যে ল'ব নোৱাৰিম এনেকৈ কেমেৰাত উঠিব এটা কাম কৰক মই আপোনাক নাম্বাৰটো দি দিওঁ আপুনি বাহিৰত যাই কিনে মোক নাম্বাৰত মাৰি দিব ঠিক আছে মই আপোনাক বাহিৰত গৈ দিম নাম্বাৰ মাৰি দি আছোঁ দেই বাপেৰৰ লগত চালাকি